লোকতন আজনা তানিয়েম তানিয়ে এটা অঞ্চলৰ সুৰক্ষা দি এটা অঞ্চলৰ সুৰক্ষা নিদিয়াকৈ এই জলসম্পদ বিভাগৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰক আমি ধিক্কাৰ জনাইছো আৰু এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো এই লখিমপুৰৰ যিজন উপায়ুক্ত এই উপায়ুক্তগৰাকী আমি অনুৰোধ জনাইছো যুদ্ধংদেহী মনোভাৱেৰে ইয়াত কাম কৰিবলৈ আপুনি নাহক ইয়াতে আপুনি যুদ্ধংদেহী মনোভাৱেৰে ইয়াত কাম নকৰিবলৈ আমি অনুৰোধ জনাইছো ইয়াৰে এই অঞ্চলৰ মানুহৰ লগত থাকি আলোচনাৰ মাধ্যমেৰে যি যেনেধৰণৰ ব্যৱস্থা কৰি কাম কৰিব পৰা যায় আৰু পুতলাইবাসীৰ নিৰাপত্তাক লৈ যদি আপোনালোকে যদি কাম নকৰে এনেকুৱা কাম কিন্তু অটো মিচিং ছাত্ৰ সন্থা বা গাঁৱৰ মিচিং ৰাইজে কিন্তু এই অঞ্চলত কিন্তু এইবোৰ কাম কৰিবলৈ দিয়া নহ'ব স্পষ্ট কথা ইয়াৰ পৰা যদি এই আমাৰ যি দাবী আছে এই দাবীক যদি অমান্য কৰে আমি পদক্ষেপ আন্দোলন কৰিবলৈ ইয়াৰ পৰা গৈ দিছপুৰলৈ কিন্তু আমি পাম লখিমপুৰ জিলা উপায়ুক্ত